নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল। আকৌ এটা মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ, যদিহে ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু আজি মই যাব ওলাইছোঁ, মই যি জেগাত কাম কৰোঁ সেই জেগাখন অলপ মানে ভালকৈ দেখুৱাব ওলাইছোঁ। দোস্ত ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু এইফালে মোৰ টুপিটো আৰু এইফালে স্পৰ্টিংটো লৈ ল'ম। এতিয়া সেইখনত চাইকেলখন থৈ দিছোঁ আৰু মায়ে আহি আছে সেইফালৰ পৰা, আৰু চাইকেলখন লৈ ল'ম। লৈ মানে মই যাম। টুপিটো পিন্ধি ল'লোঁ আৰু এতিয়া মই যাম কামত। ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। মানে যিহেতু ৰাস্তাৰ ফালে আহিলে বহুত দেৰি হয়, সেইটো কাৰণে মানে পথাৰৰ ফালে পোনাই দিলোঁ। আৰু এতিয়া এইফালে যাম আৰু গৈ আছোঁ চাইকেলখন ঠেলি ঠেলি পথাৰৰ মাজে মাজে। ৰ'দটো বহুত চোকা আৰু অলপ দূৰ আছে কামগৈ। এতিয়া দোস্ত ভিডিঅ'টো লাহে লাহে মানে কামৰ জেগা ওচৰ পালোঁহি। যিহেতু ইটাভাটিত কাম কৰোঁ, ওচৰ পালোঁহি। দোস্ত চাই থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ দিব। যিহেতু মোৰ অলপ দেৰি হৈ গ'ল আৰু লগৰকেইটা আহি পালেই চাগে, আৰু মই এইকণৰ পৰা জল্দি যাব লাগিব। আৰু এয়া আপোনালোকে দেখিছে বহুতখিনি মানে ইটা বনাই থৈ দিছে। আৰু দোস্ত চাই থাকক। এতিয়া মই গৈ আছোঁ, তাত গৈ সম্পূৰ্ণখিনি দেখুৱাই থাকিম। দোস্তলে মানে য'ত কাম কৰোঁ সেই জেগাডোখৰ পালোঁহি আৰু আহি পেলাই মানে এইফালে ট্ৰেক্টৰত পিছফালে মানে ইটা আনলোড কৰি আছে। আৰু এইকেইটা পালনকেইটা মানে, আৰু মই আহি মানে ট্ৰেক্টৰত বহি ল'লোঁ। যিহেতু চলাব নাজানো মানে, তথাপিও বহি ল'লোঁ। অলপ মানে ভাল লাগে কিবা এটা বহি ড্ৰাইভাৰ ষ্টিয়াৰিঙত। আৰু এইখিনিয়ে বাউণ্ডেৰীখিনি মানে ইয়াতে ইটা জমা কৰা হ'ব। দোস্ত চাই থাকক। আৰু সেই গিলাচখনত দেখিছে, সেই পিছফালে মানে সেই ইটা দলিয়াই আছে পূৰা। দোস্ত চাই থাকক। আৰু এইফালে মানে বহুতবিলাক ইটা জমা কৰি থৈ দিছে। আৰু এয়া মানে নতুনকৈ বনাই থকা হৈছে। আৰু দোস্ত এইকেইটা মানে পূৰা ইটা আনলোড কৰি আছে। আৰু সেইফালে মানে আমাৰ পালনকেইটা আহি আছে। আৰু তাৰ আগতে মানে মই কাম কৰাৰ আগতে চাৰিওফালে এবাৰ দেখুৱাই দিম। দোস্ত ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু চেনেলটো যাতে আগুৱাই যায় তাৰ বাবে সহায় কৰিব। দোস্ত চাই থাকক। আৰু গিলাচখনত দেখিছে সেইকেইটা একদম টামাম মাৰি আছে। আৰু এইখনে ট্ৰেক্টৰখন। আৰু এতিয়া মই যাওঁ আৰু সেইটো চাইডে সেইকেইটা এতিয়া ইটা আনলোড কৰি আছে। আৰু মই এতিয়া গোটেই বাউণ্ডেৰীটো দেখুৱাই থাকিম। আৰু এই ভাটাটো মানে মোৰ লগৰ এজনে বনাইছে, মানে লগৰজনৰ নাম অৰূপ দেউৰী। সেইটো কাৰণে ADB ৰাখি থৈ দিছে। আৰু বি মানে যোনখন গাঁৱত বনাইছে বৰবৰী হয়। আৰু এইফালে মানে চিমনিটো দেখুৱাই দিছোঁ। আৰু এইফালে মানে এইকেইটা পালোৱানকেইটা মানে কাম কৰা ল'ৰাকেইটা আহি আছে। আৰু এইফালে মানে মই সম্পূৰ্ণটো দেখুৱাই দিছোঁ। ইয়াতে মানে সম্পূৰ্ণ ইটাখিনি ইয়াতে জমা কৰিব। আৰু এইফালৰ পৰা কয়লা সোমোৱাই মানে ইয়াত জ্বলাব, গোটেই ইয়াত জ্বলাব। ইয়াৰ ওপৰত কিবা কিবি পাৰিব, একদম কয়লা সোমাব। মানে জল্দি ইটা পুৰি শেষ কৰিব ওলাব। আৰু এইফালে মানে তলত চলিং কৰিবলৈ ইটা জমা কৰি থৈ দিছে। আৰু এইটো এটা পাৰ্ট গৈ আছোঁ। আৰু এইফালে মানে ইটা বনাই পূৰা লোড কৰি থৈ দিছে। আৰু এইফালে মানে একদম চব ইটা বনাই ইটা জমা কৰি থৈ দিছে। আৰু এইটো এটা পাৰ্ট আহি পালোঁ ইয়াত। দোস্ত চাই থাকক। ভিডিঅ'টো কেনে লাগে কমেণ্ট কৰি জনাব। আৰু কিমান ডাঙৰ চাওক, ইয়াৰ পৰা ইয়ালৈ টোটেল মানে 18 লাখ ইটা ধৰিব বুলি কৈছে। আৰু এতিয়া বৰ্তমান 18 লাখ বনাই হোৱাই নাই, আৰু লাগিব দিন। ফাৰ্ষ্ট টাইমে এটা পাৰ্ট এইটো এই ছাইডটো চিমনিৰ পৰা পশ্চিম ছাইডটো ফাৰ্ষ্ট টাইমে জ্বলাব বোলে। কিমান জ্বলাই 14 লাখ নে কিমান জ্বলাই নাজানো, নে 9 লাখ নে কিমান, 18 লাখ 9 লাখ নে কিমান জ্বলাই নাজানো। আৰু সিফালে জ্বলাব 9 লাখ। আৰু চিমনিটো মানে চিমনি বুলি কয়, এইটো যিটো ওপৰৰ পিনে ধোঁৱা ওলাই যায় সেইটো চিমনি বুলি কয়। আৰু চিমনিটো এবাৰ তলৰ পৰা ওপৰলৈ দেখুৱাই দিছোঁ। চাওক দোস্ত গোটেইটো সম্পূৰ্ণ কেনেকুৱা ওখ ADB ইটা কোম্পানী চাই লওক। আৰু এইটো এটা
এইখিনি এৰিয়া আৰু এইফালে পিছফালে মোৰ পিছফালে কেনে লাগিছে দোস্ত কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু এইফালে মানে ইটাৰ পৰা বনাই আছে দোস্ত চাই থাকক ইয়াৰ পৰা গোটেইটো সম্পূৰ্ণ এবাৰ দেখুৱাই দিছোঁ দোস্ত চাই থাকিব কিমান ডাঙৰ এৰিয়া কিমানখিনি ইটা ধৰিব চাই লওক দোস্ত আৰু এতিয়া মই চিৰিখনৰ ফালে ওপৰত উঠি যাম দোস্ত তাৰ আগতে মই চিৰিখনৰ ফালে ওপৰত উঠি যাম আৰু তাৰ আগতে মই মোৰ টি চাৰ্টটো পিন্ধি ল'ব লাগিব দোস্ত ভিডিঅ'টো স্কিপ নকৰাকৈ তো মানে মই এতিয়া সিহঁতে কাম কৰি আছে ওপৰৰ পৰা এবাৰ ভালদৰে দেখুৱাই দিছোঁ এনেকৈ মানে নতুনকৈ আৰম্ভ কৰি থকা হৈছে দোস্ত চাই থাকক আৰু অলপ মানে আছে ইটা সিহঁতকেইটা খালীকৈ হ'ব আৰু সিহঁতকেইটা আৰু আনিব যাব দোস্ত চাই থাকক ওপৰৰ পৰা কেনেকুৱা দেখি আৰু মই আছোঁ এতিয়া চিমনিটোৰ সন্মুখত এই ওপৰলৈ কেমেৰা মাৰি দেখুৱাই দিছোঁ চাই থাকক এনেকুৱা ইমান ওপৰ চাই থাকক আৰু এতিয়া মই তলত যাম তলত গৈ মানে মোৰ কাম কৰিম মই এতিয়া গৈ থাকোঁ তলত আৰু এইফালে এইকেইটাই মানে পুৰা কামত লাগি আছে আৰু দোস্ত চাই থাকক ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু মানে মই অলপ বহি লৈছোঁ দোস্ত চাই থাকক আৰু এতিয়া মই মোৰ কাম কৰিব যাম তো কাম কৰিম কি কাম কৰোঁ তাকে দেখুৱাম দোস্ত চাই থাকক আৰু এইফালে মানে সিহঁতৰ আনলোড কৰি হৈ গ'ল আৰু এতিয়া মানে আৰু আনিব যাব ঐ আমাৰ জলদি লৈ আন আৰু ট্ৰেক্টৰখন সম্পূৰ্ণ খালী কৰি হৈ গ'ল মানে আৰু সিহঁতি যাব এতিয়া আৰু আনিবলৈ আৰু এতিয়া যিহেতু মোৰ কামটো মানে হোৱা নাই আৰু সেইটো কাৰণে মই চিমনিটো গৈতে মানে ছাঁতে অলপ বহি ল'লোঁ ঠাণ্ডা দিন যদিও মানে ৰ'দটো কাঢ়া সেইটো কাৰণে মানে ছাঁত বহি ল'লোঁ অলপ আৰু ভিডিঅ'টো চাই থাকিব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ দিব মই এতিয়া তলত যাম কি কাম কৰোঁ তাকে দেখুৱাম দোস্ত এতিয়া মই গাঁতৰ ভিতৰত সোমাই মানে বেবোৰ মানে লেপি দিয়াত আৰম্ভ কৰি দিলোঁ আৰু এতিয়া আৰম্ভ কৰি ইমানবোৰ লেপিলোঁ আৰু এইটোৱে গাত ইয়াত মানে কয়লা থাকিব কয়লা মানে সেইটো চাই থাকিব এইফালে মানে ডাঙৰ পাইপ লগাব আৰু ধোঁৱাটো এইফালে পাছ হৈ সিফালে দীঘল এটা টেংকি আছে টেংকিত পৰিব তাৰপাছত মানে চিমনিৰ ফালে ওলাই যাব আৰু এইবোৰ গোটেইবোৰ মানে মাটিয়েদি লেপি দিয়া হ'ব যিহেতু দোস্ত মানে কি যেনেকৈ আমি ভাত বনালে মানে তেনে চৌকাটো লেপি দিয়া হয় তেনেকৈ মানে ইয়াত কয়লা ঢালাৰ জেগাবোৰো এনেকৈ মানে মাটিয়েদি ধুনীয়াকৈ লেপি দিয়া হয় মানে ধোঁৱাটো বা ছাইটো বেলেগলৈ পাছ হ'ব নোৱাৰা কাৰণে আৰু দোস্ত এতিয়া এইবোৰ মই লেপা কামত আৰম্ভ কৰি দিলোঁ আৰু কামটো মানে যেনেকুৱাই নহওক কিয় কামত মানে লাজ কৰিব নালাগে দোস্ত ভিডিঅ'টো মানে মই লাহে কৈ আছোঁ কিয়নো মানে কোনোবা আহি হুলস্থুল কৰি দিব পাৰে সেইটো কাৰণে মই লাহে বনাইছোঁ দোস্ত যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু ইয়াৰ পাছত সিটো চাইডে গৈ কি কৰি আছে কি কৰা নাই সম্পূৰ্ণখিনি দেখুৱাম দোস্ত আৰু এইফালে মানে সিহঁতকেইটা লেপা পোচা কামত আৰম্ভ হৈ আছে আৰু ইয়াৰ ৱালকেইখন মাটিয়েদি যিহেতু লেপি দিব লাগে আৰু এইফালে মানে অলপমান মই লেপিলোঁ আৰু ময়ো এইফালে মানে লেপা কামতে আৰম্ভ কৰি দিছোঁ কামটো যিয়ে নহওক মানে কামটো কামেই আৰু মানে লাজ কৰিব দৰকাৰ নাই লাজ কৰিব নালাগে লাজ কৰিলে মানে জীৱনত একো কৰিব পৰা নাযায় সেইকাৰণে কামটো কামেই আৰু এইফালে মানে কামত লাগি আছে আৰু এইফালে এটাই কামত লাগি আছে দোস্ত চাই থাকক আৰু এইখিনি মানে ৱাল মানে মাটি আৰু ইয়াৰ লগত গোবৰ মিক্স কৰি লেপি শেষ কৰিব লাগিব তাৰপাছত মানে আৰম্ভ হ'ব কেইদিনমান লাগিব দোস্ত চাই থাকক আৰু এইফালে মানে আমাৰ জান পাটনাই মানে লেপা কামত মানে লাগি আছে আৰু যিহেতু মই ভিডিঅ'ত দেখুৱাইছোঁ অলপ মানে বেয়া লাগিছে তাৰ কামটো কামেই আৰু বেয়া আৰু লাজ কৰিব কিটো আছে মই লাজ নকৰোঁ দেই মোক যোনে যি প্ৰশ্ন কৰা কৈ থাকক মই সকলোখিনি উত্তৰ দিবলৈ ৰাজি আছোঁ বাছ সিহঁতকেইটা লাজতে মানে গাঁতত সোমাই গ'ল মানে কয়লা য'ত ঢালে তাত সোমাই গ'ল আৰু এইফালে মানে টুটুমনি আছে আৰু এইফালে মানে আমাৰ ভতিজা হয় অমৰ মানে কিবাকিবি টিং চাফা কৰাত লাগি আছে আৰু এইফালে মানে ইটা পূৰা জমা কৰি থৈ দিছে আৰু এইফালে এইটো এটা কয়লা গাঁত আৰু এইটো মই মানে এতিয়াৰ পৰা লেপা কামত লাগি আছোঁ যিয়ে নহওক
জানা কমেণ্ট নকৰিব লাগিলে লাইক এইফালে মানে সিহঁতকেইটা যিহেতু মই ভিডিঅ' কৰি আছোঁ ওলাই অহাই নাই মানে বেয়া লাগে লাজ লাগে কাৰণ মই লাজ নকৰোঁ কাৰণ কামটো কামেই সকলো কামতেই টকা আছে সকলো কামতেই মানে লাজ নকৰিলে সকলো কামতে আগবাঢ়ি যাব পাৰি আৰু এইটোৱে চিমনিটো গুৰিত বহি লৈ মই ADB গ্ৰুপ অফ ইণ্ডাষ্ট্ৰিজ মানে কোম্পানী এটা কোম্পানী চিমনিটোৰ তলত বহি ভিডিঅ' কৰি আছোঁ আৰু সিহঁতকেইটা মই যিহেতু কৈয়ে আছোঁ কথাবোৰ আৰু সিহঁতকেইটা ওলাই অহাই নাই দোস্ত থাকক আৰু দেখুৱাই থাকিম আৰু সিহঁতকেইটা ওলাই আহিব দিছোঁ আৰু অলপো আপোনালোকেও চাই থাকক এতিয়া কাম বন হৈ গ'ল আৰু এইফালে পাটনাকেইটা আহি আছে আৰু এইফালে এটা পাটনা কিন্তু যে লাজ পায় যিহেতু কাম কৰিবলৈতো মানুহে লাজ পাব লাগে নে কাৰণ কামেই আৰু কিয় পালৰ কথা এটা আছে আৰু এতিয়া ওলাই কৰি ধুবলৈ যাওঁ বাছ সিহঁতকেইটাও হাত ধুই ধুবলৈ আহিছে আৰু লগতে এইটোৱে বহুত বৰা চিগাৰেট চাওক এইটোৱে হ'ল ডাঙৰ লাম্বা চিগাৰেটটো আৰু এইকেইটা মানে এইকেইটা নতুনকৈ কামত লাগি আছে এইফালে বেলিও বহি আহিল এইকেইটা পাটনাকেইটা আৰু এইফালে মই আপোনালোকৰ ইহঁতকেইটা বিহাৰী আদমি লোক কাম কৰ रहा है ठीक है आज के लिए इतना ही बाय बाय